মৰিগাঁৱত আজি জুবিন দা আহিব বুলি গোটেই উখল মাখল পৰিৱেশ। আমাৰ মৰিগাঁও জিলা দিৱস উপলক্ষে যিহেতু আজি জুবিন দা আহিব, তো তাকে চাওঁ বুলি মই প্ৰথমতে আমাৰ সখীহঁতৰ ঘৰলৈকে আহিলোঁ। আৰু ইয়াত আহি দেখোঁ যে এইপিনে সি পূৰা ফোনত ব্যস্ত। আৰু এনেকৈ আমি অকণমান টাইম ধেমালি ধুমলা কৰাৰ পিছত আমাক আণ্টিয়ে চাহটো খাবলৈ দিলে দুইটাকে। তো আমি এনেকৈ কথা চথা পাতি চাহটো খাই পিনি ভিতৰত গৈ দেখোঁ যে আণ্টিয়ে এইপিনে আমি যিহেতু যামে অলপ পিছত আমালৈ এইপিনে ভাতটো ৰেডি কৰি আছে। আজি মাছ বনাইছে, কিন্তু মই যিহেতু মাছ নাখাওঁ, মোলৈ এইপিনে কণীৰ আঞ্জাকে বনাই দিছে। আৰু এইপিনে হাত মুখখন ধুই দুইটাই ভাতটো খাই পিনি আমি জুবিন দাক চাবলৈ বুলি ওলাই দিলোঁ। জুবিন দা আহিব বুলি আজি যিহে ভিৰ, ভিতৰত একেবাৰে বাইক সোমোৱাবই নোৱাৰি, সেইবাবে লগৰ এটা ঘৰতে বাইকখন থৈ দিলোঁ। আৰু তাৰপিছত আমি খোজকাঢ়ি তিনিটা প্ৰগ্ৰেমৰ জেগালৈ বুলি আহিলোঁ। আৰু যিহেতু ইয়াত দাদাহঁতেও দোকান দিছে, তো প্ৰথম আহি আমি ইয়াতে ৰখিলোঁ। আৰু আকাশত বম ফুটি যোৱাৰ লগতে আমি গম পালোঁ যে ষ্টেজত জুবিন দা উঠিলোঁ। আৰু তাৰপিছত আমি প্ৰগ্ৰেম চাবলৈ বুলি গ'লোঁ।